गसाइगावनि 2 नं हावरियापेटआव गिख्रंथाव अर खामनाय जाथाय जालाङो। मोब्लिब सर्ट सार्किटजों अर जोंनायनि जाउनाव आसेद आलीनि न'आ खामनानै सेवहांगार जायो। दिनै सानजौफुनि 2 रिंगासो समाव जायो गिख्रंथाव अर खामनाय बे जाथाया। जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला न'आव थानाय मोब्लिबा सर्ट सार्किट जानानै आसेद आलीनि न'आव अरा ब्लाव ब्लाव जोंखाङो। जाथायनि सोमोन्दै सोरखारि अर खोमोरग्रा बिफाननो फोरमायहरनायाव अर खोमोरग्रा बिफाननि जवानफोरा जाथायथिलियाव नुजाथिनानै अरखौ खोमोरनो हायो। नाथाय अब्लाबो न' सिङाव थानाय गासैबो मुवा बेसादफोरा खामनानै सेवहांगार जायो होनना मिथिनो हादों। अर खामनायजों 5 लाख रांनिख्रुइबो बांसिन बेसेननि सिलिंखार जायो होनना नखरनि सुबुङा आन्दाज खालामदों। गसाइगावनिफ्राय सनाराम मुसाहारिनि रिपर्ट, समनि रादाब। আমি জনামতে গোসাইগাঁও জিলা সমিতি নেমচুৰ অন্তৰ্গত 2 নং হাওৰিয়াপেটত আৰ্ছেদ আলী নামৰ ব্যক্তিজনৰ ঘৰত হঠাৎকৈ আমি খবৰ পালোঁ ফোনযোগে। পোৱাৰ পিছত আমি গোসাইগাঁও জিলা সমিতিৰ ফালৰ পৰা আহি এটা সঁজুলি দল উপস্থিত হৈছোঁ। উপস্থিত হোৱাৰ পিছত পৰিস্থিতিৰ বুজ ল'লোঁ। আচলতে বিদ্যুতৰ কিবা ফল্টৰ বাবে জুই লাগিছে। তো আমি বিগত দিনৰ পৰা দেখা পাই আছোঁ যেতিয়া ডিজিটেল মিটাৰ হৈছে, ডিজিটেল ইণ্ডিয়া এইখন চৰকাৰে ডিজিটেল ইণ্ডিয়াৰ নাম লৈ ডিজিটেল মিটাৰ দিছে। এই দুখীয়া ৰাইজৰ পৰা প্ৰত্যেক মাহে মাচুল আদায় কৰি আছে। তাৰ উপৰিও আচলতে বিদ্যুৎ বিভাগৰ গাফিলতি হৈ আছে। আচলতে কিহৰ বাবে গাফিলতি কৰি আছে? তো আমি নেমচুৰ ফালৰ পৰা এইখন পৰিয়ালৰ লগত আমি আলোচনা কৰিছোঁ, মত বিনিময় কৰিলোঁ। সিহঁতৰ প্ৰয়োজনীয় সা সামগ্ৰীৰ পৰা আপোনাৰ 1.5 লাখ টকাৰ বস্তু ক্ষয় ক্ষতি হৈছে। লগতে 50,000 টকা কেছ আছিল, জুই জ্বলিছে। লগতে এটা ঘৰৰ সম্পূৰ্ণভাৱে জ্বলি ছাই হৈছে। গোসাইগাঁও জিলা সমিতি নেমচুৰ ফালৰ পৰা স্থানীয় ইয়াম বা MCLA BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে এই দুখীয়া ব্যক্তিজনক, এই দুখীয়া ফেমিলিজনক যাতে আৰ্থিকভাৱে সাহায্য কৰে তাকে। আৰু লগতে এইখন অঞ্চলৰ বিভিন্ন ৰাইজক আমি নেমচুৰ ফালৰ পৰা আহ্বান জনাইছোঁ, সকলোৱে সজাগ হওক। সকলোৱে অলপ আমাৰ যি অভিভাৱকসকল আছে সিহঁতক আমি আহ্বান জনাইছোঁ, আপোনালোকে অলপ ল'ৰা সন্তানৰ পৰা আপোনালোকে সকলোৱে সজাগ হওক যাতে এনেধৰণৰ দুৰ্ঘটনা যাতে নহয়, তাৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ।